দোকানত বহি থাকোতে এজন মাছ বেপাৰী আহিল। মাছবোৰ চাই হঠাৎ চকু পৰিল নিচিলা মাছত। বহুদিনৰ মূৰত নিচিলা মাছ দেখিলো, সেয়ে ঘৰলৈ 100 টকাৰ নিচিলা মাছ লৈ ললো। ঘৰলৈ আহি ৰাণীৰ মা আৰু মই মিলি মাছখিনি ভালদৰে পৰিষ্কাৰ কৰিবলৈ ধৰিলো। সঁচা কথা কবলৈ গলে এই মাছটো মই সৰু থাকোতেই খাইছিলো। তাৰ পিছত ইমান বছৰে মই এই মাছটো দেখাই নাই। এতিয়া দেখিবলৈও বৰকে পোৱা নাযায়। অলপ নিমখ লৈ মিহলাই ভালদৰে পৰিষ্কাৰ কৰি ধুই ললো। তাৰ পিছত অলপ হালধি আৰু নিমখ সানি মাছখিনি ভালদৰে ফ্ৰাই কৰি ললো। এইফালে ৰাণীৰ মায়ে আলু, পিয়াজ আৰু নহৰু ভালদৰে পৰিষ্কাৰ কৰি কাটি আছে। এতিয়া কেৰাহীত অলপ তেল লৈ প্ৰথমে পিয়াজ, জলকীয়া আৰু নহৰু দি ভালদৰে ভাজিলো। তাৰ পিছত আলু দি অলপ নিমখ, অলপ হালধি দি আলুখিনিও ভালদৰে ভাজিলো। কিন্তু এটা বস্তু দিবলৈ মই পাহৰি গলো, টমেটো। শেষত টমেটো দি অলপ লৰাই চৰাই তাৰ পিছত পানী দি বইল হবলৈ দিলো। পানী অলপ উতলাৰ পিছত আগতে ফ্ৰাই কৰি থোৱা নিচিলা মাছখিনি ওপৰৰ পৰা দি দিলো। আৰু শেষত মোৰ বহুদিনৰ মূৰত নিচিলা মাছৰ চব্জি একেবাৰে ৰেডি। এতিয়া ৰাণীৰ মাকক অলপ টেষ্ট কৰিবলৈ দিওঁ। চাওচোন ইমান বছৰৰ মূৰত বনোৱা নিচিলা মাছৰ সোৱাদ কেনেকুৱা হৈছে।